হাই এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সহজতে আৰু অতি কম সময়তে ঘৰতে বনাই খাব পৰা এবিধ টেঙা জ্বলা চাটনিৰ ৰেচিপি। আৰু এই চাটনিবিধ মই বনাইছোঁ কণ বিলাহী আৰু পুদিনাৰে। তেনেহ'লে ব'লকচোন আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। চাটনিবিধ বনাবলৈ মই কেইটামান কণ বিলাহী, কেইটামান পুদিনাৰ পাত, কেইফুটামান নহৰু, 2 টুকুৰা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ আৰু 2টা শুকান জলকীয়া লৈছোঁ। এতিয়া এইখিনি অলপ ভাজি ল'ম। তাৰ বাবে মই কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত গোটেইখিনি তাত দি দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেম কৰি 2-3 মিনিটমানৰ কাৰণে এইখিনি ভালদৰে ভাজি ল'ম। এনেধৰণে চাটনি বনোৱাৰ আগত গোটেইখিনি এবাৰ ভাজি ল'লে চাটনিখনৰ টেষ্টটো ডাবল হৈ যায়। আৰু এতিয়া আমি এইখিনি নহৰুখিনি অলপ ৰংচুৱা হোৱালৈকে ভাজি থাকিম। এয়া চাওক, নহৰুখিনি অলপ ৰঙা নিচিনা হৈ গ'ল। তাৰমানে আমাৰ চাটনিখিনি বনাবৰ বাবে ৰেডি হৈ গৈছে। এতিয়া গেছটো বন্ধ কৰি 15 মিনিটমানৰ কাৰণে এইখিনি ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এইখিনি ভালদৰে ঠাণ্ডা হোৱাত এতিয়া চাটনিখিনি বনাবৰ বাবে মই গোটেইখিনি মিক্সিৰ বাতিটোত দি ল'ম। আৰু এয়া মই একেলগে পুদিনাখিনিও মিক্সিৰ বাতিটোত দি লৈছোঁ। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি চাটনিখিনি মিক্সিত ভালদৰে পিচি ল'ম। আৰু এয়া চাওক, অতি কম সময়তে আমাৰ টেঙা জ্বলা চাটনি ৰেডি হৈ গ'ল। এনেদৰে বনাই ভাত অথবা ৰুটিৰ লগত খাবলৈও বিৰাটেই টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। অতি সহজ আৰু কম সময়তে বনাব পাৰি আৰু খায়ো খুব ভাল পাব। আৰু ৰেচিপিটো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন নতুন ৰেচিপি ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।